নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ ভিডিঅ' চেনেললৈ। চ' বন্ধুসকল, যিহেতু SSCGT DNE কাট অফ ইতিমধ্যে অলপ আগত দিলে, তো কিমান কি কাট অফ দিলে সকলোবিলাক মই ইয়াত দেখুৱাম। তো আপোনালোকে চাব, নহ'লে যদি ৱেবছাইটত যদি যায় আপোনালোকে ৱেবছাইটত নিজে চেক কৰিব পাৰিব। নহ'লে মোৰ ইনষ্টাগ্ৰাম ID আছে গোৰ্খা ফিটনেছ বয়, তাতো আপোনালোকে গৈ পিনে চাব পাৰিব। মই লিষ্টটো প্ৰভাইড কৰি দিম। নহ'লে এইটো ভিডিঅ'টো চাই থাকিব, মই ইয়াত কিমান কি কাট অফ কৰিছোঁ সকলোবিলাক দেখাই আছোঁ আপোনালোকক। তো আহক পলম নোহোৱাকৈ ভিডিঅ'টো লৈ। চ' বন্ধুসকল, এইখন হৈছে PDF-টো। তো ইয়াত কাট অফৰ বিষয়ে মই দেখাই আছোঁ আপোনালোকক। বিশেষকৈ মই আছামৰ বিষয়ে ইয়াত আলোচনা কৰিম। তো আহক, তলত আছে। এইটো হৈছে কাট অফ ডিটেইল অফ ফিমেল কেণ্ডিডেটৰ বাবে। ফিমেল কেণ্ডিডেটৰ কিমান গৈছে কাট অফ, তাৰ বিষয়ে প্ৰথম আলোচনা কৰিম, তাৰপিছত মেলৰ কৰিম। তো অন্ধ্ৰপ্ৰদেশৰ দেখাইছে, আমি আছামৰ আলোচনা কৰিম। তো আছামৰ নক্সাল ডিষ্ট্ৰিক্ট EWSৰ কাট অফ গৈছে 42.64, বহুত কম কাট অফ গৈছে। আৰু আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ OBCৰ গৈছে 62.19 গৈছে। আৰু ঠিক তেনেকৈ আছাম জেনেৰেল ডিষ্ট্ৰিক্ট OBCৰ গৈছে 65.54 গৈছে। আছাম নক্সাল ডিষ্ট্ৰিক্ট OBCৰ গৈছে 65.92। মোটামুটি ক'বলৈ গ'লে আপোনালোকে চাব পাৰে, ইয়াত নিজে চাই ল'ব। মই লাহে লাহে স্ক্ৰল ডাউন কৰি আছোঁ, আপোনালোকে নিজৰ কাট অফটো চাই ল'ব। তো ইয়াত ক'বলৈ গ'লে মোটামুটি কাট অফ কমেই গৈছে, বহুতখিনি কম গৈছে, যোৱা বছৰতকৈ বহুত কম গৈছে। তো এনেকৈ যদি কাট অফটো বনিছে, তেনেহ'লে ফাইনেল মেৰিটটো বহুত কম যাব। তো ফাইনেল মেৰিটৰ ভিডিঅ'টো মই পিছত বনাম। তো এইটো হৈছে ফিমেলৰ, ভালকৈ চাওক, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আপোনালোকে। তো এতিয়া আহিম মেলৰ। তো মেলৰ কাট অফটো যাওঁ আমি। মেলৰ কাট অফ ইয়াত আছে, তলত হয়তো তলত থাকিব লাগে। এইটো কাট অফ ডিটেইল অফ মেল কেণ্ডিডেটৰ। আৰু মেল কেণ্ডিডেটৰ কাট অফৰ বিষয়ে আমি অসমৰ চাওঁ। তো এইটো আছাম নক্সাল ডিষ্ট্ৰিক্ট ESM, ইয়াত গৈছে 39.34, বহুত কম গৈছে। আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ গৈছে EWSৰ 93.01। আৰু আছাম জেনেৰেল ডিষ্ট্ৰিক্ট EWSৰ গৈছে 93.02 গৈছে। আৰু আছাম নক্সাল ডিষ্ট্ৰিক্ট EWSৰ গৈছে 40.47 গৈছে। আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBCৰ গৈছে 54.72, বহুত কম গৈছে কাট অফটো। আছাম জেনেৰেল OBCৰ গৈছে 58.20। আৰু আছাম নক্সাল ডিষ্ট্ৰিক্টৰ গৈছে 59.25। মোটামুটি ক'বলৈ গ'লে বহুত কম গৈছে ক'বলৈ গ'লে। ইয়াত চাওক, আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট SCৰ গৈছে, আপোনালোকে নিজে চাই ল'ব। তো মোটামুটি ক'বলৈ গ'লে বহুত কম কাট অফ গৈছে। তো এইফালৰ পৰা ক'বলৈ গ'লে ফাইনেল মেৰিটত কমেই যাব কাট অফ ক'বলৈ গ'লে। আৰু সেইটো কাৰণে মেডিকেল সকলোৱে ভালকৈ প্ৰিপাৰেশ্যন কৰক মেডিকেলৰ কাৰণে। আপোনালোকে ধুনীয়াকৈ চাই ল'ব, মই যিহেতু দেখুৱালোঁ মেল ফিমেল কাট অফ। তো মোটামুটি ক'বলৈ গ'লে কাট অফটো বহুত কম গৈছে। তো তোমালোকে নিজৰ নিজৰ নাম আহিছে নে অহা নাই লিষ্টত ধুনীয়াকৈ চাই ল'বা। তো এই আছিলে সৰুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পোৱা, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই তোমালোকক দিয়ে থাকিম। আৰু এতিয়া মেডিকেল যিহেতু হ'ব, মেডিকেলত খাছ পইণ্ট কিটো বেছি, মানে তোমালোকে মেডিকেল ঘৰতে কি কৰি যাবা, মই তাৰ বিষয়েও ভিডিঅ' বনাম। সেই টেষ্টটো তোমালোকে কৰি যাবা। যদি টেষ্টটো যদি ভাল ওলায়, তেনেহ'লে হয়তো মেডিকেল তোমালোকৰ ভালেই হ'ব। তো এয়া আছিলে সৰু ইনফৰমেশ্যন। চ' ধন্যবাদ। জয় অসম।